শূন্যতাটো যিটো আছে সেইটোতো সদায় থাকিব ন জীৱনভৰ অনুশোচনা কোনো ধৰণৰ নাই মৃতপ্ৰভাৱো দেখিছোঁ কোনো ধৰণৰ অনুশোচনা নাই শাস্তি পাবই লাগিব সিদ্ধাৰ্থৰ যিহেতু ডিচাৰ্জ ফাইল কৰিছিলে যোৱাবাৰ আৰু তাৰ অবজেকশ্যন হৈছে কিন্তু শুনানি অহাবাৰহে হ'ব আকৌ শেখৰজ্যোতি গোস্বামীয়ে আজি পুনৰবাৰ ডিচাৰ্জ পিটিশ্যন দিছে গতিকে সেইখিনিও 16 তাৰিখে অহা ডেট আছে তাত হ'ব আৰু মহাবীৰ একুৱাৰ লগতে সিদ্ধাৰ্থ শৰ্মাৰ ফ্লেটৰ কাৰণে যিটো এটাচমেণ্ট অহা 16 তাৰিখে হ'ব আমি সেই কথাটোৱে কৈ আছোঁ আৰু শ্যামকানু মহন্তৰ বিশেষকৈ লয়াৰে ডকুমেণ্টৰ কথা কৈ পেলাই বহুতখিনি খেলি মেলি কৰি আছে আৰু তেওঁ মানে অলপ কনফিউজ যেন লাগিছে গতিকে সেই কথাবোৰ চাওঁ অহা 16 তাৰিখে আকৌ কি হয় আৰু আমি বাৰে বাৰে বিশেষ আদালতখনৰ কথা কৈয়ে আছোঁ এখন নহ'লে নহ'ব কোনো ফালৰ পৰা স্থিৰতাটোতো লাভ কৰিব পৰা নাই উত্তৰ নোপোৱালৈকে আৰু শূন্যতাটো যিটো আছে সেইটোতো সদায় থাকিব ন জীৱনভৰ গতিকে